সংখ্যালঘু হত্যা করা বন্ধ করো, বন্ধ করো, বন্ধ করো, বন্ধ করো, বন্ধ করো। অসম সরকার হায় 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 হায়, অসম সরকার হায় হায়, বন বিভাগ হায় হায়, বন বিভাগ। জানে যে যোৱা দুদিনমান আগত নগাঁও জিলাৰ যি লাওখোৱাত দুজন মাছমৰীয়া দুই ভাতৃ তেওঁলোকক অসম চৰকাৰৰ বন বিষয়াই তেওঁলোকে বৰ্বৰভাৱে নিচেই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল। সেই প্ৰতিবাদত আজি আমি বিজনী জিলা সমিতি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকে যিদৰে সংখ্যালঘু জনসাধাৰণক হত্যা কৰিছে এটা বন্ধ হ'ব লাগে। আৰু এই হত্যাৰ জৰিয়তে তেওঁলোকে গোটেই অসমক এটা কি মেছেজ দিব বিচাৰিছে, তেওঁলোকে আমি দেখিছোঁ গড় চিকাৰী তেওঁলোকে ধৰিব নোৱাৰে, তেওঁলোকক কাৰায়ত্ব কৰিব নোৱাৰে, কেতিয়াও গুলি কৰিবলৈ শুনা নাই। কিন্তু দুজন মাছমৰীয়া পেটৰ তাৰণাত তেওঁলোকে মাছ মাৰিবলৈ গৈছিল, সেই এৰিয়াত তেওঁলোকক গুলীয়াই হত্যা কৰা হ'ল। এইকাৰণে আমি গোটেই অসমজুৰি আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু অনাগত দিনত এইটো সকীয়াই দিব বিচাৰিছোঁ, সংখ্যালঘু যদি জনসাধাৰণক সিহঁতক হত্যা কৰা বন্ধ নকৰে আজি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু অনাগত দিনত আমছুৱে গোটেই অসমজুৰি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকে। বিভাগ হায়, বন বিভাগ হায় হায়, অসম সরকার হায় হায়, সংখ্যালঘু হত্যাযজ্ঞ বন্ধ করক, কি বন বিষয়া করত করক, অসম সরকার হায় হায়, হত্যাযজ্ঞ বন্ধ করক, অসম সরকার হায় হায়, চন্দ্রমোহন পাটোয়ারি মুর্দাবাদ, আমশো লাংলে, করত করক, কি বন বিভাগ করত করক, অসম সরকার আমশো লাংলে, আমশো লাংলে, সংখ্যালঘু হত্যাযজ্ঞ বন্ধ করক, সংখ্যালঘু হত্যাযজ্ঞ বন্ধ করক, বিজেপি সরকার হায় হায়।